নমস্কাৰ। আজি কথা পাতোঁ আহক মাজুলী ৰঙা বাও চাউলৰ বিষয়ে। বিশ্বৰ বজাৰলৈ মাজুলী ৰঙা বাও চাউল বিদেশত বজাৰত প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ লগে লগে খলকনি সৃষ্টি কৰিছে। চীন, জাপান, বেলজিয়াম, USA, অষ্ট্ৰেলিয়ালৈ ৰপ্তানি আগৰ পৰাই কমকৈ হৈ আছিল। সৌদিনা 267 মেট্ৰিক টন চাউল একেলগে বিদেশলৈ ৰপ্তানি কৰা হৈছে। যিহেতু বজাৰ দখল কৰিছে, এই চাউলত প্ৰচুৰ পৰিমাণে জিংক আৰু আইৰণ মাত্ৰা যথেষ্ট বেছি। বিশেষকৈ বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ বিশুদ্ধ পৰিৱেশত উৎপাদন হোৱা ৰঙা চাউলৰ স্থানেই সুকীয়া। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ নকৰাকৈ কৰা হয়। ইয়াত আনপলিছ ৰাইচ, ইয়াত পলিফিনিনছ, এন্থ'চিয়ানিন আছে। চীনত ইয়াক নাডল হিচাপে ব্যৱহাৰ কৰা হয়। মেডিচিন হিচাপেও ইয়াৰ মূল্য বহুত বেছি। ৰঙা চাউলৰ মানুহে মেডিচিন হিচাপেও ব্যৱহাৰ কৰে। দ পথাৰৰ যথেষ্ট পানীৰ পৰিমাণ বেছি, যিহেতু মাজুলীত তেনেকুৱা অঞ্চল বেছি, সেইকাৰণে তাত এই খেতি খুব সুন্দৰভাৱে হয়। যেনেকৈ নেঘেৰি, অমনা, দেউৰী বাও, মমুচিঙা এইবিলাক হ'ল ৰঙা বাও চাউলৰ কিছুমান জাত। প্ৰতি কেজি চাউলত মাজুলী কৃষকে 70 টকাকৈ পাবলৈ সক্ষম হৈছে। প্ৰথম অৱস্থাত মাত্ৰ 20 কুইণ্টেলমান চাউলহে বিদেশলৈ পঠাইছিলে। এতিয়া লাহে লাহে এইখিনি বৃদ্ধি হৈছে। মাজুলীত প্ৰায় 70টামান কৃষি গোটে এই খেতিৰ লগত জড়িত হৈ আছে। মাজুলীত প্ৰায় 80,000 কুইণ্টল ৰঙা চাউল উৎপাদন কৰা হয়। ইয়াৰ উপৰি মাজুলীত গুড়, নহৰু, সৰিয়হৰো বৃহৎ উৎপাদন হয়। সেইকাৰণে মাজুলী কৃষক এই ৰঙা চাউলৰ যোগেদি স্বাৱলম্বিতাৰ পথ সুগম কৰি লৈছে। এনেকৈ আমাৰ বিভিন্ন অঞ্চলত এইদৰে খেতি কৰি আমি স্বাৱলম্বিতা নিদৰ্শন দেখাব পাৰোঁ। ধন্যবাদ।